हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल नयन मेहदी ब्लॉग्स लाइकটা দিম এতিয়া মই এক জায়গাত যাই আছো আপোনালোক বলক ক'ত যাও মই চাই থাকক আপোনালোক ভিডিওটো চাই থাকিব হেকলৈকে ইন্টারেস্টিং হ'ব আজি ভিডিওটো চাই থাকক এতিয়া মই যাব ওলাইছো সাইকেলেৰে যাম যাই আছো সাইকেলখন লৈ ললো বাস এইবিলাক ধানবিলাক আমি আনিছো কালি মাৰণ মাৰিব লাগিব যাই থাকো এতিয়া আছো সাইকেলেৰে যাম এতিয়া আজি শুক্ৰবাৰ আজি আমাৰ ইফালে বাজাৰো আছে মনকে দিম এটা মই যাই থাকো गाइस धुला मस्त आइ पालो মই মোৰ ফ্ৰেন্ড বিলাকক দেখি আছো ওই কি কৰি আছে তুমি এনে বহি আছো হা এনে তুই কবৰে আহিলি মই খৰবেৰে এইটো আমাৰ স্কুলটো আমাৰ সিধাবাৰী এম স্কুলটো এইটো মই দেখা দিম না কি কৰো মই কৈ দিম তো ফ্ৰেন্ডস আমাৰ নয়নে আমাৰ আহি পালে মাত্ৰ অলপ পানী নমস্কাৰ সদায় এই অলপ লেট কৰে কিয় লেট কৰে তই লেট হৈ যায় অকমান সোনকালে আহিব চেষ্টা কৰবা হা তো মই দেখাই আছো এই হল যুগান্ত নাথ অকমান কৈ দিয়া চেনেলটোৰ বিষয়ে কি ক'ব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট শেয়াৰ আমাক দেখা শেয়াৰ কৰিব যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব বহুত বেছি শেয়াৰ লাগে আমাক শেয়াৰ লাগে আপোনালোকৰ মৰম লাগে মৰম লাগে ভাল মৰম আছে আৰু এয়া পাঠক সিদিনাখন কৈছিলোঁ বহুত সৰু ছোৱালী আমাৰ গেঙৰ আৰু ৰাহুল নাথ তো ফ্ৰেণ্ড যিখন স্কুলত আমি পঢ়িছিলোঁ এইখন আমাৰে স্কুল হয় এয়া এইখন তো দেখাইছোঁ নয়ন কি চাইকেল লৈছে দেখোন তুই আজি বাইকত আনবা তেল নাই বাইকত তেলে নাই তেল নাই 1 লিটাৰ তেলৰ দাম 100 টাকা মই 100 টাকা কোন পাই সেইটো ইনকামন ইউটিউবৰ ইনকাম নহয় নেকি আকৌ নতুন চেনেল আপোনালোকে লাইক শেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব যিমান পাৰে অ'কে অ'কে কৰিব তুমি কৈছা নিশ্চয় শুনিব দিয়া এতিয়া বজাৰখন আপোনালোকক অলপ দেখাবৰ কাৰণে চেষ্টা কৰিম যিখিনি পাৰোঁ তো এতিয়া শুক্ৰবাৰে বজাৰ হয় তো ফ্ৰেণ্ডছ এয়া চাওক BMW দাঙি দিছে এয়া তো আমি বজাৰত এনেকৈ গ'লে হ'ব নহয় অলপ জোৰকৈ আহিব লাগিব দৌৰি যাব লাগিব এনেকৈ পূৰা এনেকৈ যাব লাগিব পূৰাও ভাই এইখন গেট আমাৰ স্কুলৰ এখন গেট তো ফ্ৰেণ্ডছ এয়া চাওক ইয়াত বজাৰ হৈ আছে আপোনালোকক দেখাই আছোঁ তো গাইজ আজি নয়নৰ চেনেলটো মই ভাবিছোঁ যে মই অকণমান ভিডিঅ' চিডিঅ' বনাওঁ আপোনালোকে চাওঁ আজি কাৰ সি বনালে বেছি ভিউজ আহে না মই বনালে বেছি ভিউজ আহে নাই কি নয়ন চাইলে बहुत तेज हो रहा है मजा आया और मैं ये जो मजा है हिंदुस्तान के আজি ব্লগটো অলপ বেছিকৈ মৰম দিব তাৰমানে নয়নৰ ভিডিঅ'ত সিমান এটা যদি আহি যদি 500 ভিউ মোৰ তাত 600 লাগে তাৰমানে 100 বেছি লাগে ভাবিছোঁ যে কাক বেছি মৰম কৰে যেতিয়া বেছি মোক মৰম কৰে শ্বেয়াৰ কৰি দিব তো যেতিয়া বহুত মৰম কৰে এতিয়া মোক তেতিয়া মই বেয়াক চাওক আমাৰ ইয়াৰ বজাৰৰ পালাং বিছনা হয় তো ফ্ৰেণ্ডছ আজিকালি টচক নালাগে আজিকালি এইবিলাক ওলাইছে এইবিলাক কিবা হ'ল এইবিলাক দিয়ে আপোনাৰ হৈ যায় না এইবিলাক বিচনাত পাৰিলে বহুত ভাল লাগে শুই ভাল লাগে আমাৰ ঘৰতো নাই ল'ব লাগিব এটা তোমালোকৰ আছে নেকি এইবিলাক তো ফ্ৰেণ্ডছ এই আমাৰ বজাৰ ইয়াৰে বজাৰ এইখন আমাৰ লগৰ চিনাকিৰ দোকান তো আপোনালোকে এইখন দোকানত আহিলে অকণমান ডিছকাউণ্ট ফ্ৰেণ্ডছ এইখানে দোকান তো আমদৰে কৈ দিব তো এতিয়া যদি কাবে যদি আহি ডিছকাউণ্ট আপোনাৰ নাই অলপ পাব
তো নয়নৰ নাম কৈ দিব এই নয়ন অলপ ডিছকাউণ্ট পাব এইখন দোকান দোকান আপোনালোকে আহিব আমাৰ নাম যদি কয় তো অকণমান কমতে পাব তো ফ্ৰেণ্ডছ আমাৰ এই বজাৰখন বহুত ডাঙৰ হয় কিন্তু আপোনালোকক সিমান এটা দেখাব নোৱাৰিম বজাৰখন অকণমান দেখাব চেষ্টা কৰি আছোঁ তো আপোনালোকে ভাল পাই যদি প্লিজ এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰোঁ চেনেলটো সেইটোৱে কথা বেলেগ কথা নাই নয়ন নাকি ছাবস্ক্ৰাইব লাগে আমাক ছাবস্ক্ৰাইব লাগে আৰু শ্বেয়াৰ লাগে আপোনাৰ লগত ছাপোৰ্ট লাগে ছাপোৰ্টটো মেইন হয় আৰু এই বজাৰখন আমাৰ বহুত ডাঙৰ ইটি বজাৰখন আছে বহুত ডাঙৰ বজাৰ সেইটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ তো ফ্ৰেণ্ডছ ইয়াৰে বজাৰ ইয়াতে বহুত কাপোৰ ওলায় আমাৰ তাৰমানে এই বজাৰখন একলা শুক্ৰবাৰে হয় এয়া আপোনালোকক দেখাই আছোঁ বজাৰৰ কাপোৰ এয়া চাওক বজাৰ 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 কাপোৰ কাপোৰ কোনটো লাগিব আপোনালোকৰ যদি সৰু চলি আছে এইটো পিন্ধিব পাৰে ঠাণ্ডা দিন আহি গ'ল ন এইবিলাক জেকেট गजब बेइज्जती है তো ফ্ৰেণ্ডছ আমাৰ ইলাই বজাৰ ইয়াতে হয় কেইটকা খেলা মানে বেটা কিমান কৰিম জিলাপি খোৱা রে আমার একটা খাওয়া নাই আজি খোৱা রে জিলাপি এলা জিলাপি খাইছো 50 টাকা তো গাইস জিলাপির কেজি আমার কিনবা অবস্থা নাই কেজি 50 টাকা নাকি আমার কেজি 1 কেজি 50 টাকা গাইস রোডে নিতে হবে আমার কিনবা না আমার পয়সা নাই তো আপনাদেরকে মরম দিব মরম দিলে আমি আজকে করে আমার পয়সা পাই বলে পয়সা বলে আমি জিলাপি খাবার কারণে পারিম আপনারা পারিম আর কি পাৰিম ফুড চেনেল দেখাব চেষ্টা কৰিম নয়ন ঘৰতে ফুড চেনেল আমি দিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সেইটো আমাৰ বহুত আশা ভিডিঅ'ত আহি আছে গাহৰি মাংস দি চেলেঞ্জ কৰিম ইয়াৰ মই আমাৰ সেইটো বহুত আশা আমি ফুড চেনেল আমাৰ কৰি ছাবস্ক্ৰাইব কৰিব মানে অতি শীঘ্ৰে ছাপোৰ্টটো লাগে আপোনালোকৰ ছাপোৰ্টটো লাগে আমাক আপোনালোকৰ মৰমো লাগে ছাপোৰ্ট লাগে নতুন চেনেল আপোনালোকে চাব ভাল পালে যদি বেয়া পায় আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে যদি বেয়া হয় ভালকৈ বৰাৰ চেষ্টা কৰি আছোঁ আমি সেইটোৱে কথা তো গাইস আমাৰ বিয়াৰ বজাৰতো ছোৱালী আহে म्यूजिक ইমান কি ভাবি আছে বাজাৰৰ পৰা আহি মই ভাই এটা কথা ভাবছোঁ কি কথাটো হ'ল যে আমি এটা চাইকেল লৈ এটা ৰাইড কৰিম বুলি ভাবছোঁ ময়ো ভাবছিলোঁ আমি দুটাই প্লেন বনাইছোঁ আগতে আপোনালোকক কোৱা নাছিলোঁ তো সেই ভিডিঅ'টো চাব আপোনালোকে আমাৰ এণ্ডিং ৰাখিম আমি ভাবিছোঁ যে চাইকেল লৈ ক'ৰবাত যোৱা প্লেন বনাই আছোঁ আমি চাব নয়ন বুজি তো নয়ন আৰু মই যাম যাৰ পিছত আমাৰ হ'ব আপোনালোকে ভিডিঅ'টো চাব আমাৰ যিহেতু বাইক যাম অতি সোনকালে যাম যাম কিন্তু বাইক চাইক আমাৰ নিবা ক'ত যাওঁ অখন নকওঁ এতিয়া নকওঁ তো আপোনালোকে ভিডিঅ'টো চালে গম পাব আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সেইকাৰণে ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'টো যেতিয়া আমি লগত দিওঁ আপোনালোকে চাব পাৰিব আৰু শ্বেয়াৰ কৰিব তো আমাৰ বেংকটো নাই বিষয়ে বেলেগকৈ বহি আছোঁ ভয়ে লাগে কিবা কয় নেকি আছিল ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট তো গাইছ এটা কথা আছিল ভিডিঅ'টো আজি মই ভিডিঅ'টো যে ব্লগটো মই বনাইছোঁ তো ভিডিঅ'টো আপোনালোকে মৰম দিব সেইটোৱে কথা আছিল তো ইয়াত কৰি বেছি মৰম লাগে মৰম দিব কি কৰি আছে আমাৰ ব্লগ মানে কি বুজি নাপায় অলপমান ব্লগ মানে কি বুজি ব্লগ চোৱা নাই ব্লগ চাওক একো তো গাইছ আমাৰ একো ক'ব নাজানে এইটোৱে কথা আছিল তো এতিয়া যাই আছোঁ আমি ঘৰলৈ যাই আছোঁ নহয় না गजब बेइज्जती है